তো হাই হেল্ল' নমস্কাৰ, তুমি কেপিয়াৰ ব্লগ চৰাইছ। আজি আছোঁ বিজনী উলুবাৰীত। তো অলপ পিছত গৈ আছোঁ পাণবাৰী। তো বতৰটো অলপ ভাল হৈ লওক, তো গৈ আছোঁ ভাত খাই গৈ আছোঁ। ফাইনেলি ওলালোঁ পাণবাৰী মন্দিৰত যাবা আৰু আমি মানে একদম ৰাতিপুৱা ওলাইছোঁ। এতিয়া স্কুলৰ টাইম হৈ আছে, তো চবেই স্কুল গৈ আছে। তো এইটো হৈছে উলুবাৰী বজাৰ। তো উলুবাৰী বজাৰৰ পৰা ডাইৰেক্ট এইফালে গ'লে পাণবাৰী পায়। তো এতিয়া গৈ আছোঁ, স্ক্ৰীপ নকৰা কৰি চাই থাকক। ইয়াৰ পৰা কেই কিলোমিটাৰ হয়? 6 কিলোমিটাৰ মান হ'ব, মাত্ৰ 10 মিনিটমান লাগে। তো গৈ আছোঁ এতিয়া উলুবাৰীৰ পৰা তো এতিয়া গৈ আছোঁ। তো চাই থাকক, স্ক্ৰীপ নকৰা মজা লাগে। তো একদম ৰাস্তা মজা একবাৰে। তো এতিয়া গৈ আছোঁ আৰু আজি পাণবাৰী বজাৰ। তো মজা লাগিব চাই, ছোৱালী চাব পাম। পাণবাৰী বাজাৰ না এতিয়া বাজাৰ। তো পাই গ'লোঁ পাণবাৰী বাজাৰ। তো এতিয়া গৈ আছোঁ, কোনফালে যাব লাগে চব জানে মানে, সঞ্জয়দা চব আহি থাকে মানে। তো এতিয়া পাণবাৰী বাজাৰত ঘূৰি আছোঁ। এইটোৱে হৈছে পাণবাৰী মন্দিৰ, কালী মন্দিৰ নাম কৰা। তো এতিয়া সোমাই চাওক আৰু বাকী কৈ আছোঁ লাহে লাহে। তো সেইবিলাক চাওক, এয়া কালী মন্দিৰটো অলপ পিছত দেখাই আছোঁ। তো ইয়াৰ পৰা ষ্টাৰ্ট কৰি চাৰিওফালে মানে মূৰ্তিয়ে মূৰ্তি। তো যিফালে চাৰিওফালে যাব, চাৰিওফালে মূৰ্তি চাওক। পিছফালটো কি মজা হৈ আছে। আৰু এয়া তো এইবিলাক কিহৰ বনাব অলপ পিছত পুছি আছোঁ সঞ্জয়দাক। তো চাওক, এয়া গণেশ বাবা, দুৰ্গা মন্দিৰ, দুৰ্গা আৰু এয়া কিবা। তো কৈ আছোঁ, চাই থাকক। তো এয়া মা কালী। তো আৰু বহুত আছে, এয়া ফিনো আছে। তো এতিয়া আমি ফটো উঠাত ব্যস্ত। তো সঞ্জয়দা, তুই ইয়াত কেইবাৰ আহিছ? হ'ল 5 বাৰ মান। 5 বাৰ আহিছে, আমি ফাৰ্ষ্ট আজি মানে। তো ভাল লাগি আছে কিবা এটা। ওচৰতে মানে 6 কিলোমিটাৰ। তো এইবিলাক যে কিহৰে বনাইছে, তো এতিয়া সঞ্জয়দাক পুছি আছোঁ, এইবিলাক কিহৰে বনাইছে? এইবিলাক বনাইছে মানে তাত কিবা চিভিল মিক্সিং কৰি চিমেণ্ট বালু এনেকৈ বনাইছে। আৰু কিমান দিন হ'ল মন্দিৰটো? মন্দিৰটো কিমান 4 বছৰমান হ'ল নেকি। 4 বছৰমান হ'ল আৰু আহি থাকিম আৰু পাছত। তো এতিয়া আৰু অলপ দেখাওক, তো কিবা কিবি আছে নাই। তো মানে এইগিলা আৰু কি দেখা পাই আছা। তো ফাৰ্ষ্ট টাইম আহিছোঁ, ভাল লাগি আছে কিবা এটা। তো এই যে ৰিলচ বনাব এইবাৰ এতিয়া আমাৰ পাছত। এতিয়া মন্দিৰৰ ভিতৰত কোনেও নাই, মন্দিৰৰ ভিতৰত এতিয়া পূজাৰীও নাথাকে নেকি, কোনো আৰু। তো এতিয়া ওপৰবিলাক এইবাৰ মেলাৰ ভিডিঅ' পাই যাব। তো চাব এইবাৰ। তো এইবাৰ মেলাত গেৰেণ্টি আহিম। যোৱা বছৰ আহিব খুজিছিলোঁ কিন্তু নহ'ল। এইবাৰ একদম আহিমেই। তো মেলা বহুত ডাঙৰ হয়, 15 দিন 20 দিন থাকে। তো এইবাৰ এদিন হ'লেও আহিম। তো চাব, মেলাৰ ভিডিঅ' পাই যাব ধামাকা। আৰু
এইটো আমাৰ ইউটিউবাৰ। এইফালে আছে মা দুৰ্গা, এইফালে আছে মা কালী, আৰু এইফালে আছে বাবা শিৱ বাবা, তো আৰু এইফালে আছে পাৰ্বতী। হয় এয়া চাওক। লাষ্ট এবাৰ মন্দিৰৰ চাৰিওফালে চাই লওক চেল্ফিত। ময়ো আছোঁ এতিয়া। তো এতিয়াতো বেক কেমেৰাটো দেখাই আছিলোঁ, তো এতিয়া চাওক এয়া। তো হৈ গ'ল। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই আজিলৈ।